फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल बहुत दिনৰ মূৰত আকৌ মই ইউটিউবত ভিডিঅ' দিম বুলি আগবাঢ়িছোঁ আৰু মই বহুত দিন বিৰতি লৈছিলোঁ তাৰ কাৰণ আপোনালোকক মই জনাম এয়া আমি গৈ আছোঁ আঠখেলীয়া নামঘৰলৈ এয়া জনাম বাৰু কিহৰ কাৰণে মই পৰা নাছিলোঁ বলকচোন বহুত দিনৰ মূৰত যিহেতু ওলাই আহিছোঁ কিছুমান কথাৰ বাবে কাৰণৰ বাবে মই ব্লগ কৰা নাছিলোঁ আচলতে মোৰ মন যোৱা নাছিলে মানে মই সকলোখিনি আপোনালোকক ক'ম কিন্তু বলক এতিয়া আমি গৈ থাকো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ধুবুৰেও খেলি থাকে ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ বিয়াহ টুপিও হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক ভৰেও খেদি ফুৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে আৰু এয়া আমি পাইছোঁহি আঠখেলীয়া নামঘৰ আৰু এয়া গৈ আছোঁ বতৰটো ঠিক বেয়া আছিল আৰু বৰষুণ দি আছিল টুপটুপকৈ ভকতসকলেও গৈছে তালৈ থাকিলে আৰু এয়া আমি বজাৰ কিছুমান কৰিবলৈ লৈছোঁ আৰু কিছুমান লৈ গৈছোঁ আৰু তাতো কিছুমান বস্তু আমি লৈ লৈছোঁ চাৰিটা কৈছে তেল আছিল লাগিব চেনিকল কেনেকৈ দাদা 40 টকা চাই লওক দেই থাকি গ'লে দিগদাৰ হিচাপটো মই কৰি ল'বলৈ 310 টকা 310 নহয় তাত দিব লাগিব তাত গৈ আনি দিলেও তাত ভৰাই দিলেও হ'ল
আছে আপোনাৰ পেকিং কৰা আছে ইয়াতে খৰচা আছে ন পাত আৰু এয়া আহিছোঁ তাতে থকা পুখুৰীত কাছ চাবলৈ ছোৱালীজনীক দেখুৱাবলৈ লৈ আহিছোঁ কাৰণ বহুদিন আমি ওলাই অহা নাছিলোঁ ক'তো তাইও ক'তো যোৱা নাছিলে ওলাই আহিলোঁ আজি আৰু আপোনালোককো দেখুৱাই গৈছোঁ হয়তো যি যোৱা নাই আপোনালোক যাব পাৰিব আৰু ইয়াৰ পৰা এয়া আপোনালোকক দেখুৱাই দিছোঁ অকণমান আৰু এয়া চাকি বাতি জ্বলাই হ'ল কাৰণে হোটেলত চাহ অকণমান খাই লৈছোঁ কাপোৰ কেলৈ লৈছা মোৰ দেহা পিছল আকৌ দেহা মোক ধৰি লোৱা পিছফালে একেলগে আহিলে আমাৰ ৰাস্তা আৰু বেয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ সকলোকে